গাইস খালা গাইস ফাইনালি আজি গাইস নবমী পূজা আজি আহি আছে দীপলিনা বাইদেউ গাইস হাই হেল্ল এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি আমি গৈ আছোঁ শিঙিমাৰীত আৰু মোৰ লগত দুজন ল'ৰাও যাব এতিয়া মানে মই ওলোৱা নাই আৰু ৰেডি চেডি হৈ আপোনালোকক লগ পাই আছোঁ ডাইৰেক্ট ৰাইডত আপোনালোকে ভিডিঅ'টো একেবাৰে চাই থাকক একেবাৰে স্কিপ নকৰিব যদি ভাল লাগে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে বলক ডাইৰেক্ট লগ পাই আছোঁ ৰাইডত এয়া আমি আহি গ'লোঁ ৰাইডত আৰু শুৱালকুছি ৰাসৰ প্ৰস্তুতি কেনেকুৱা চলি আছে আপোনালোকক দেখাই আছোঁ বলকচোন চাই আহোঁ এবাৰ তাৰপিছত আমি গৈ আছোঁ শিঙিমাৰী আপোনালোকে চাই দিয়ক বোলে ডাঙৰ এটা আছে উঠিম ভাই মই আজি উঠিম মই তাৰমানে আগৰ পৰাই প্লেনিং কৰি আছোঁ একবাৰ উঠাওঁতে মোৰ গোটাই একেবাৰে যি অৱস্থা হৈছে মই আগৰবাৰ উঠাওঁতে মোৰ পেনেদি অলপ মানে তিৰকা কৰি ৰাসৰ প্ৰস্তুতি পূৰা চলি আছে কৃষ্ণ বাবা আহিব বাকী আছে ওপৰত গাইজ 2 বছৰে এটি গাইজ একো ফেষ্টিভেলে নাই আপোনালোকে গম পাইছে কৰোণাৰ কাৰণে চব বন্ধ হৈছিল এইবাৰ ৰাস বঢ়িয়া হ'ব শুৱালকুছিত আপোনালোকে আহিব চাব আহিব আৰু ইয়াতে ৰাস্তাৰ কাম চলি আছে এতিয়া যাওঁ কেনেকৈ ফচি গ'লোঁ হৰি কেনেকৈ সোমাই দিয়ে হে অলপ চাব হৰি এই আৰু আহিছে এখন ফাইনেলি কিবাকৈ ওলালোঁ আৰু এই ট্ৰেফিকৰ পৰা ওলাই এতিয়া আমি গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব আৰু শিঙিমাৰীৰ পৰা যোনে এই ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু সোনকালে আপোনালোকে 1K কৰি দিয়ক জলদি এতিয়া মানে 200 ছাবস্ক্ৰাইবাৰ পাৰ হ'লে আৰু আপোনালোকে মৰম দিছে ভাল লাগিল ইমান সোনকালে 200 কৰি দিছে আৰু জলদি 1K কৰি দিয়ক আৰু ধামাকাদাৰ ভিডিঅ' মই দিবলৈ মানে চেষ্টা কৰিম আৰু ভাল লাগিব আৰু আপোনালোকক ভাল ভিডিঅ' দিম তো এতিয়া গৈ থাকোঁ নে কি কয় ইয়াতে ফিউলটো ভৰাই লওঁ লৈ কিনে আপোনালোকক লগ পাই আছোঁ ফিউল ষ্টেচন আহি পালোঁ ইয়াতে ফিউলটো ভৰাই লৈ আমি গৈ আছোঁ আপোনালোকে কিন্তু ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব চাই থাকক গাইজ আমি পেট্ৰল ভৰাই আহিলোঁ আৰু মোৰ লগত আছে এয়া দীপাংকৰ DK ভাই আৰু ইফালে ল'ব আছে চাই লওক আৰু আমি আজি গৈ আছোঁ শিঙিমাৰীত মানে জগতধাত্ৰী পূজা চাবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব একেবাৰে স্কিপ নকৰিব আজি পুৰা ধামাকাদাৰ হ'ব ভিডিঅ'টো হয়নে নহয় একদম মজা ফালি দিম আজি পুৰা ফালি দিম আৰু মানে আমি আজি তাতে কিবা চামো আপোনালোকে চাই থাকক এই ৰাস্তাটোত গাইজ গাড়ী চলোৱা পুৰা জ্বালা গাইজ এই দেখিছেনে খাল বাম আৰু হৰণ বজাই থাকিলেও সিহঁতে গাইজ ৰাস্তাটো এৰি দিবই নোখোজেচোন গাইজ চাইড দিয়ক এতিয়া আমি গৈ আছোঁ আৰু এটা ইণ্টাৰেষ্টিং কথা আপোনালোকক মানে মোক কওঁ আৰু গাইজ আজি সৰুৰ পৰা গাইজ ইমান ডাঙৰ হ'লোঁ কিন্তু গাইজ এদিনো এই জগতধাত্ৰী পূজা চাব গৈ পোৱা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ ল'ম গাইজ কেনেকুৱা লাগে আপোনালোককো জনাওক আপোনালোকেও চাই থাকক আৰু মোক কমেণ্টত জনাব ভিডিঅ'টো কেনে লাগে তো এতিয়া গাইজ চালোঁ এটা কথা কওঁ আৰু মানে বেছি দিন নাই আৰু আপোনালোকে যদি মানে আমি যদি কেইত যাব লগা হয় মানে পলকবাৰীত যদি যাব লগা হয় মানে চব কাম কৰিব পাৰিম এখন দলং হৈ আছে আপোনালোকে গম পাইছে আৰু মানে শুৱালকুছি লাহে চিটি হ'ব ধৰিছে আৰু ৰাস্তা ঘাট আপোনালোকে দেখিছে আৰু বেছি দিন নাই আৰু বৰ বেছি 2 বছৰমান লাগিব আৰু ফাইনেলি গাইজ আমি এয়া পূজা পাই গ'লোঁ মানে এইখন পূজাৰ আগত আৰু এখন পূজা হয় সেইখনো আপোনালোকক দেখাম আগতে এইখন পূজা আপোনালোকক দেখাই লৈ আপোনালোকক লগ পাই আছোঁ দিয়ক আৰু ইয়াতে 3 দিনীয়া কাৰ্যসূচী আছিল আৰু আজি দীপলিনা বাইদেউ আহিব ইয়াত
মানে আজি দীপলিনা বাইদেউ আহিব ইয়াতে আহিলে মানে এখন অলপ বেলেগ চাইডে পাতিছে ফাংচনখন ইয়াতে মানে ষ্টেজ বনাই আছে আপোনালোকক দেখাই আছোঁ আজি আহিব মানে আহিলে এই সিফালে চিয়েৰ টিয়েৰ লগাইছে আৰু আপোনালোকক দেখাই আছোঁ ৰ'ব দীপলিনা বাইদেউ যে আহিব চাব কাৰণে ৰখবি নে আমি চাব লাগিব চাই যাম ৰাতি 11-12টামান বাজিব আমি এখন পূজাৰ পৰা আহিলোঁ মানে শিঙিমাৰীত আৰু এখন পূজা আছে তাতে গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব গাইজ আৰু মোৰ লগত আছে গাইজ এয়া ই গাইজ সদায় থাকে মোৰ লগত গাইজ আৰু ইয়াৰ এটা গাইজ সেই আছে নাগাৰাম নামৰ চেনেল আছে আৰু আপোনালোকে চাই আৰু যদি তাৰ চেনেলটো যোনে যোনে চাই মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটোৰ নামটো কৈ দিয়ে আৰু এই চেনেলটোৰ নাম হৈছে দীপাংকৰ ডিকে আপোনালোকে নিশ্চয় জানে আৰু যিসকলে চাই ভাল পায় তেখেতৰ ভিডিঅ' গাইজ এইখন আমি 2 নম্বৰ পূজাখন আহি পালোঁ আৰু এইফালে আমি ভিতৰৰ ফালে মানে এণ্ট্ৰি কৰি আছোঁ আপোনালোকে চাই থাকক আৰু যি ধুনীয়াকৈ লাইটিংটো বনাইছে আপোনালোকে দেখিছে নিশ্চয় আৰু মানে ভিতৰত গৈ কিনে আপোনালোকক দেখাই আছোঁ কেনেকুৱা লাগে আপোনালোকে চাই থাকক এয়া আপোনালোকে দেখিছে ইয়াতে মানে গাঁৱলীয়া পৰিৱেশৰ এটা আভাস দিব খুজিছে গাঁৱলীয়া ঘৰবোৰ যে থাকে তেনেকুৱা দৰ্শন চৰ্শন হৈ আহিলোঁ আহি এতিয়া মানে জিলেপি চিলেপি অলপ কিনি লওঁ আৰু সেইখন পূজাত আপোনালোকক দেখালোঁ দীপলিনা বাইদেউ আহিব আৰু আহি পাইছে কিজানি আমি থাকিব নোৱাৰিম কিজানি যদি থাকিব পাৰোঁ আপোনালোকক তাৰিখ ক্লিপ কেইটামান দেখাবলৈ চেষ্টা কৰিম এতিয়া আমি জিলেপি তিলেপি কিনি লওঁ কিনিলে আপোনালোকক দেখাই গধূলি গাইছ একো খাই অহা নাছিলোঁ সেইকাৰণে ব্ৰেড চপ আৰু ঘুগুনি মাৰিম আৰু এতিয়া গাইছ ঘুগুনিটো অহা নাই ব্ৰেডটো দিছে একদম বঢ়িয়া ডাঙৰ ডাঙৰ সেই গাইছ ব্ৰেড চপ আৰু এই ঘুগুনি খাই আছোঁ মই নকওঁ দে বহুত ভাল লাগছে মজা মজা গাইছ গাইছ বঢ়িয়া গাইছ কিবা ফালছি নিমকি আৰু খুৰমা লৈ আছোঁ আপোনালোকে চাই লওক য়েছ গাইছ ময়ো আছোঁ বাইদেউৰ বিক্ৰী বা কেনে চলি আছে চুৰ কৰে ন ই ল'ব কে এনে দে বহুত ই বেয়া চোৰ ই গাইছ ল'ব গাইছ বেয়া চোৰ আছিলে এই গাইছ আজি নালাগে নেকি মিঠাই চুৰ কৰবা এই বাইদেৱে একে বেয়াকৈ চাই আছে মাৰবুৱে নেকিয়ে এই চাই আছে বাইদেউ চাই আছে নালিবি গাইছ নিলাক এই দেখা পালি মাৰবুৱে গাইছ খালা গাইছ পূজাৰ পৰা আহিলোঁ আৰু জিলেপি চিলেপিও ল'লোঁ আৰু ল'বই গাইছ এটা ছোৱালীক তাৰমানে এনেকৈ জোকাইছে গাইছ বেয়াকৈ চাচি মই কৈ দিছিলোঁ গাইছ বুলি অলপত ধৰি ইয়াত ধৰি আজি আমি মাৰ খাব লগা হ'লো হয় নে নহয় দীপাংকৰ একো নাই গাইছ একো নাই ই তাৰমানে ছোৱালীটোক কি এনেকৈ হাই এনেকৈ দি কিনে কি কয় হাই গাইছ এই দিছে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপাহৰিব এতিয়া তাৰমানে আমি ঘৰৰ ফালে গৈ আছোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে চাই ভাল পায় ধন্যবাদ শুভৰাত্ৰি জয় আই অসম বাই বাই দি দিয়া বাই বাই